এইফালে ছোৱালীৰ অন্নপ্ৰশন চলি আছে আৰু ভিডিঅ'টো কিছুমান দৃশ্য মই ৰাখি থলো যাতে মাইনা ডাঙৰ হৈ এই ভিডিঅ'টো চাব পাৰে। এতিয়া পাপাকে ভাতমুখত দি আছে, তাৰপিছতে মুমিয়াকে ভাতমুখত দিব। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। যদি ভাল পায় লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বহুতখিনি ভিডিঅ' মই আপোনালোকক দেখুৱাব পৰা নাই যিহেতু মই সেইদিনাখনে ব্যস্ত আছিলোঁ আৰু মোৰ ছিষ্টাৰজনীয়ে ভিডিঅ' কৰিছিলে, গতিকে তাই যিখিনি ভিডিঅ' কৰি থৈছিলে সেইখিনি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। এইবাৰ মামা আহিছে ভাগিনাকৰ ভাতমুখত দিব আৰু মামাকৰ অলপমান লাজটো বেছিয়ে হয়, গতিকে ভাগিনাকক এতিয়া সেৱা কৰিছে আৰু ভাগিনাকক কি দিলে আপোনালোকে দেখিছে বাৰু। ফেমিলি আৰু আলহীৰ লগত উঠা ফটোখিনি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে। আৰু অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বুলি মই পাহিয়ে বিদায় লৈছোঁ। বাই বাই।